নমস্কার বন্ধুসকল, আওয়াজ আসাম চ্যানেললৈ স্বাগতম। অৱশেষত গ্ৰেপ্তাৰ হ'ল বিধায়ক শ্বেখমান আলী। ৪৫তম বাগবৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা শ্বেখমান আলীয়ে জয়নাথ শৰ্মাক ঘাতক আখ্যা দিয়াৰ পৰিণতিত গ্ৰেপ্তাৰ হ'ব লগা হ'ল। জয়নাথ শৰ্মাৰ ভাতৃ জয়নাথ শৰ্মাক অসম চৰকাৰে ৮৩ অসম আন্দোলনত শ্বহীদ হোৱা বুলি পূৰ্বে ঘোষণা কৰিছে। কিন্তু বিধায়ক শ্বেখমান আলীয়ে কয় যে জয়নাথ শৰ্মা শ্বহীদ নহয়, তেওঁ এজন ঘাতকহে। জয়নাথ শৰ্মাই মুছলমানক হত্যা কৰিছে, মুছলমানক মাৰিবলৈ আহি তেওঁ মৰিব লগা হৈছে। সেয়ে তেওঁ এজন ঘাতক। মণিৰাম দেৱান, শ্বহীদ কুশল কোঁৱৰ, কনকলতা এওঁলোক হ'ল দেশৰ প্ৰকৃত বীৰ শ্বহীদ। দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া এওঁলোকসকলেই হ'ল দেশৰ প্ৰকৃত শ্বহীদ। এই বুলি মন্তব্য কৰে বিধায়ক শ্বেখমান আলীয়ে। বিধায়কজনৰ এই মন্তব্যৰ বিৰুদ্ধে ডাঙৰ খাই উঠে জাতীয় সংগঠনসমূহ। আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ইয়াৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু বিধায়কজনক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে। ৰাজপথলৈ ওলাই আহে জাতীয় সংগঠনসমূহে আৰু ইয়াৰ তীব্ৰ প্ৰতিবাদ জনায়। কংগ্ৰেছ দলে বিধায়কজনৰ বিৰুদ্ধে কি ব্যৱস্থা লয় বুলি প্ৰশ্ন তোলে বহুতেই। বাধ্য হৈ ৰাহুল গান্ধীয়ে ধমকি দিব লগা হ'ল বিধায়ক শ্বেখমান আলীক। অসম চৰকাৰে ব্যৱস্থা ল'ব লগা হ'ল, ফলত গ্ৰেপ্তাৰ হ'ল বিধায়কজন। ধন্যবাদ।